Hello guys, welcome to my channel. প্ৰায় এবছৰে হ'ল মই ভিডিও নিদিয়া, কিন্তু এতিয়াৰ পৰা মই সঘনাই ভিডিও দিয়া ষ্টাৰ্ট কৰিম আৰু মই আজি আলোচনা কৰিব গৈ আছো পেন নেম আৰু অৰিজিনেল নেম। আমাৰ আসামিজ ৰাইটাৰ সকলৰ পেন নেম আৰু তেওঁলোকৰ অৰিজিনেল নেম। আমি প্ৰায় সঘনাই দেখোঁ আমাৰ এক্সাম বিলাকত হেয়া লাগিলে আসাম পুলিচৰ SI হওক বা AB-UB হওক বা Apsc হওক। সো এনেকুৱা ধৰণৰ যিবোৰ অসমৰ এক্সাম সেইবিলাকত সঘনাই ইয়াৰ পৰা আমি প্ৰশ্ন অহা দেখা পাওঁ যে পেন নেম কি বা তেওঁলোকৰ অৰিজিনেল নেম কি। সো আজি আমি সেই সন্দৰ্ভত এইটো বিষয়ৰ ওপৰত আলোচনা কৰিম। সো এতিয়া দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰোঁ। সো এতিয়া বলক আমি ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিওটো। ইয়াৰ ওপৰত লিখা আছে পেন নেম আৰু সিফালে অৰিজিনেল নেম। এতিয়া প্ৰথম দিয়া আছে অঘৰী। প্ৰথম কি দিয়া আছে অঘৰী, আৰু অঘৰী বুলি আমি জানো প্ৰমোদ কুমাৰ বৰদলৈ। 2 নম্বৰ দিয়া আছে অজগৰ। 2 নম্বৰত কি দিয়া আছে অজগৰ, আৰু অজগৰ বুলি জনাজাত হৈছে সৈয়দ আব্দুল মালিক। 3 নম্বৰ দিয়া আছে এ নেটিভ। 3 নম্বৰ দিয়া আছে এ নেটিভ, আৰু এ নেটিভ বুলি আমি জানো আনন্দৰাম ঢেকিয়াল ফুকনক। কাক জানো আনন্দৰাম ঢেকিয়াল ফুকন। হৈ গ'ল। 4 নম্বৰ দিয়া আছে অসম, আৰু আমি অসম বুলি জানো অতুল চন্দ্ৰ হাজৰিকাক। 5 নম্বৰ দিয়া আছে ভৱানন্দ পাঠক। ভৱানন্দ পাঠক 5 নম্বৰ দিয়া আছে, আৰু তেওঁক আমি জানো ডক্টৰ বাণীকান্ত কাকতি। 6 নম্বৰ দিয়া আছে ভোলাই শৰ্মা, আৰু তেওঁ হৈছে ৰজনীকান্ত বৰদলৈ, আৰু আমি এওঁক উপন্যাস সম্ৰাট বুলিও জানো, আৰু এওঁ লিখা প্ৰথম উপন্যাসখন হৈছে মিৰি জীয়ৰী। হৈ গ'ল। 7 নম্বৰ দিয়া আছে বিহগুটি বৰা, আৰু বিহগুটি বৰা বুলি আমি জানো বেণুধৰ শৰ্মাক। হৈ গ'ল। এতিয়া চাওঁ 8 নম্বৰ দিয়া আছে বীণা বৰুৱা, মানে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। 9 নম্বৰ দিয়া আছে বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া, আৰু আমি জানো বিষ্ণুপ্ৰসাদ ৰাভাক। 10 নম্বৰ দিয়া আছে এখুত ককাইদেউ, আৰু এখুত ককাইদেউ বুলি জনাজাত নৱকান্ত বৰুৱা। 11 নম্বৰ দিয়া আছে এনডি খুৰা, আৰু এনডি খুৰা বুলি জনাজাত ডক্টৰ নগেন দত্ত। 12 নম্বৰ দিয়া আছে গুৰু দত্ত, আৰু গুৰু দত্ত বুলি জনাজাত গুণাভিৰাম বৰুৱা। 13 নম্বৰ দিয়া আছে যাদু, মানে যতীন্দ্ৰনাথ দুৱৰা। 14 নম্বৰ দিয়া আছে কাঞ্চন বৰুৱা, আৰু ইয়াৰ পৰা সঘনাই আমি প্ৰশ্ন অহা দেখা পাওঁ। কাঞ্চন বৰুৱা নাম হৈছে ভুৱন মোহন বৰুৱা। 15 নম্বৰ দিয়া আছে কৃপা বৰবৰুৱা, মানে লক্ষ্মীনাথ বেজবৰুৱা। সো এতিয়া চাওঁ 16 নম্বৰ দিয়া আছে কুম্ভকৰ্ণ। কুম্ভকৰ্ণ বুলি জনাজাত ইমৰান শ্বাহ। 17 নম্বৰ দিয়া আছে মামণি ৰয়ছম গোস্বামী, আৰু তেওঁৰ অৰিজিনেল নেম হৈছে ডক্টৰ ইন্দিৰা গোস্বামী। 18 নম্বৰ দিয়া আছে নতুন কৃপাবৰ বুলি জনাজাত ৰত্নকান্ত বৰকাকতি। 19 নম্বৰ দিয়া আছে নীলা বাইদেউ, আৰু নীলা বাইদেউ বুলি জনাজাত নিৰ্মল প্ৰভা বৰদলৈ। 20 নম্বৰ দিয়া আছে প্ৰিয় বন্ধু বুলি জনাজাত ভৱেন্দ্ৰনাথ শইকীয়া। 21 নম্বৰ দিয়া আছে ৰঞ্জু হাজৰিকা, আৰু তেওঁৰ অৰিজিনেল নেম হৈছে কুমুদ হাজৰিকা। 22 নম্বৰত শিলভদ্ৰ, তেওঁৰ অৰিজিনেল নেমটো হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী। আৰু 23 নম্বৰ দিয়া আছে ৰাচনা বৰুৱা আৰু বীণা বৰুৱা। আমি আগত এইটো পাই আহিছিলোঁ, আৰু তেওঁৰ নাম হৈছে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। হৈ গ'ল। সো এয়াই হৈছে আজিলৈ। ধন্যবাদ।